কালি নিৰ্বাচন বিষয়া মুখ্য নিৰ্বাচন বিষয়াই যি প্ৰেছ কনফাৰেন্স কৰিছে আৰু আজি দুই এখন বাতৰি কাকততো বিষয়টো ওলাইছে তাত এটা কথা কৈছে বৰ আশ্চৰ্যজনক সেয়া হ'ল যে এজন মানুহ যদি দুদিনৰ কাৰণেও আগতেও আহি পেলাই অসমলৈ আহি আছে তেতিয়াহ'লে তেওঁৰ ইয়াতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব এইটো হ'ল আশ্চৰ্যজনক কাৰণ কালি নিৰ্বাচন আয়োগৰ লগত ৰাজনৈতিক দলবিলাকৰ বৈঠক অনুষ্ঠিত হৈছিল তাত আমাৰ প্ৰতিনিধিও আছে তাত তেওঁলোকে লিখিত কোনবিলাক মানুহ মানে ভোটাৰ হ'ব পাৰিব তাৰ এটা লিখিত তেওঁলোকে দি দিছে গাইডলাইন এইটো হ'ল পিপলছ ৰিপ্ৰেজেণ্টেটিভ এক্ট অনুসৰি তাত কৈছে যে মানুহজন আপোনাৰ ভাৰতীয় নাগৰিক হ'ব লাগিব দ্বিতীয়তে হ'ল তেওঁৰ 18 বছৰ বা তাতকৈ বেছি বয়স হ'ব লাগিব আৰু এটা অন্যতম চৰ্ত হৈছে হি শুড বি অৰ্ডিনাৰী ৰেজিডেণ্ট অফ ডেট লোকেলিটি অৰ্ডিনাৰী ৰেজিডেণ্ট মানে কি অৰ্ডিনাৰী ৰেজিডেণ্ট মানে কিছু সময়ৰ কাৰণে হ'লেও তেওঁ ইয়াত আছে তেনেহ'লে কালি নিৰ্বাচন আয়োগে বিষয়াগৰাকীয়ে কৈছে যে দুদিনৰ কাৰণে আগতে আহিলেও যদি তেওঁৰ এটা ইয়াত দীঘলীয়াকৈ থকাৰ ধাৰণা থাকে তেওঁ শব্দটো ব্যৱহাৰ কৰিছে ধাৰণা থাকে তেতিয়াহ'লে তেওঁ ইয়াক আমি ভোটাৰ হিচাপে অন্তৰ্ভুক্ত কৰিম এই ধাৰণাটো নিৰ্বাচন আয়োগে কেনেকৈ উলিয়াব তেওঁলোকে চাইক'লজিষ্ট লগত লৈ যাব নেকি ভোটাৰবিলাকৰ ওচৰলৈ যে মই ভাবিছে বহুদিন থাকিম তাৰ কাৰণে আমি নামটো ভৰাম ইট ইজ ৰিডিকুলাছ গতিকে আমাৰ কথা হ'ল যে কিয় ইয়াতে এছআইআৰ নহ'ল এছআইআৰ নোহোৱাৰ কাৰণটো হ'ল ইয়াতে NRCখন যিহেতু চলি আছে অন্য ৰাজ্যবিলাকত এছআইআৰ কৰিছে তেওঁলোকে আমাৰ ইয়াত এছআইআৰ কিয় কৰা নাই কাৰণ NRCৰ কামটো চলি আছে সম্পূৰ্ণ হোৱাৰ পাছত ইয়াতে ভাৰতীয় কোন অন্যান্য কোন পাৰিব গতিকে এজন ভোটাৰ যদি বাহিৰৰ পৰা ইয়াত আহে তেনেহ'লে তেওঁৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সময়ত তেওঁৰ চিটিজেনশ্বিপটো পৰীক্ষা কৰা হ'বনে নহয় তেনে আমিতো বাকীবিলাকে ইমান কষ্ট কৰিলোঁ 2015 চনৰ পৰা একেবাৰে ইয়াতে ঘৰে ঘৰে মানুহ হ'ল নানা ধৰণৰ আমি ডকুমেণ্ট দিব লগা হ'ল যে আমি ভাৰতীয় নাগৰিক 2-3 বাৰকৈ তেওঁলোকে বিভিন্ন ঠাইত সাক্ষী দিব লগা হ'ল এতিয়া বাহিৰৰ পৰা এজন মানুহ আহিলে তেওঁৰ 1971 চনৰ ভোটাৰ তালিকাত তেওঁৰ ঠাইতে মই ধৰি ল'লোঁ নাম আছে নে নাই সেইটো পৰীক্ষা কৰা হ'বনে নহয় এইবিলাক চব বাদ দি দুদিনৰ ভিতৰত তেওঁ ইয়ালৈ আহিলে তেওঁক আমি মানে ভোটাৰ কৰিম এইটোৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ 1 নম্বৰ 2 নম্বৰ আমি তাতে এটা দাবী উত্থাপন কৰিছোঁ কালি যে ভোটাৰ তালিকাত এখন ভোটাৰ তালিকাত যিবিলাক নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ এখন সুকীয়া তালিকা নিৰ্বাচন আয়োগে মানে দিয়া উচিত প্ৰকাশ কৰা উচিত কাৰণ নহ'লে আমি কেনেকৈ আমি ধৰিব পাৰিম যে ইয়াতে অন্য এজন নাগৰিকৰ নাম সোমোৱা নাই কাৰণ নিউ ভোটাৰ মানে কি নিউ ভোটাৰ মানে যিবিলাকৰ 18 বছৰ হৈছে 1/1/26 যিবিলাকৰ হ'ব এইটোৱেতো তেওঁলোকে দিছে সময়সীমা গতিকে এইখিনিৰ এখন তালিকা তেওঁলোকে যোগান ধৰা উচিত তাৰ লগতে আমি এটা কথা কৈছোঁ যে ইলেকশ্যন কমিশ্যনে কৈছে কিছুমানৰ নাম তালিকাৰ পৰা বাদ পৰিব কিছুমানৰ নাম অন্তৰ্ভুক্ত হ'ব ঠিক আছে বাদ পৰিব পাৰে বাদ পৰাসকলৰ কাৰণ দিয়া হ'বনে নহয় আমাৰ দাবীটো হ'ল যিসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়ে তেওঁলোকে তাত এখন যিসকলৰ নাম বাদ দিয়া হ'ল এখন লিষ্টৰ পৰা তেওঁলোকৰ তালিকাৰ লগত কাৰণটো ব্যাখ্যা কৰা উচিত নহ'লে এইটো নিৰ্বাচন আয়োগৰ নিজৰ খুচিমতে কৰা কাম বুলি আমি ধৰি ল'ব লাগিব ইট ইজ এন আৰ্বিট্ৰেৰী এক্ট অফ দ্য ইলেকশ্যন কমিশ্যন এই বুলি আমি ধৰি ল'ব লাগিব যদি তেওঁলোকে কাৰণটো ব্যাখ্যা নকৰে গতিকে এই বিষয়বিলাক আমি কালি নিৰ্বাচন আয়োগৰ সন্মুখতো আমি দাঙি ধৰিছোঁ নিৰ্বাচন আয়োগৰ পৰা প্ৰথম স্পষ্টীকৰণ দাবী কৰিছোঁ যে কালি যিখিনি কথা ক'লে সেই কথাৰ লগত তেওঁলোকৰ যিখন কালি মিটিঙত ইলেকশ্যন কমিশ্যনৰ লগত ৰাজনৈতিক দলবিলাকৰ সভাত তেওঁলোকে যিটো গাইডলাইন তেওঁলোকে চাৰ্কুলেট কৰিছে এইটো কোনো মিল নাই গতিকে ফাৰ্ষ্ট চিফ ইলেক্টৰেল অফিচাৰে ক্লাৰিফাই কৰক যে একজেক্টলি তেওঁলোকে কি কৰিবলৈ গৈ আছে গতিকে বাতৰি কাকতত যিটো ওলাইছে প্ৰেছ কনফাৰেন্সত তেওঁ যিটো কৈছে চিফ ইলেক্টৰেল অফিচাৰে সেইটোৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ